বান সাহায্যৰ কাৰণে আহিছিলোঁ আৰু আহি পেলাই এতিয়া আমি গাড়ী লৈ যাব নোৱাৰা হ'লোঁ কাৰণ এই ৰাস্তাটোত এতিয়া গাড়ী যাব নোৱাৰে কাৰণ এইটো বহুত ৰিস্কি হয় বাঁহৰ দলং নতুনকৈ বনাইছিলে যদিও এতিয়া আপোনাৰ চাইকেল লৈ যাব পাৰে কিন্তু আমি এতিয়া নাও দি হ'লেও বা যেনেকৈ আমি সেইখিনি মানুহৰ ওচৰলৈ যোনখিনি মানুহ পানীৰ মাজৰ পৰা আহি ৰাস্তাতে নহয় ওচৰলৈ থকা মানুহখিনিৰ ওচৰলৈ যাব চেষ্টা কৰিম কিবা এটা সাহায্য আগবঢ়াবলৈ চেষ্টা কৰিম আৰু চাওক এতিয়া আমি যাব পৰা নাই কিন্তু চেষ্টা কৰিম যাব যিমানখিনি পাৰোঁ যাবলৈ চেষ্টা কৰিম এতিয়া ইয়াত বহুত পানী যিহেতু আমি দলঙেদি যাব নোৱাৰিলোঁ আৰু সেই দলঙেদি যাব নোৱাৰাৰ কাৰণে আমি এখন নাও ল'ব লগা হ'ল আৰু সেই নাওখনেদি আমি এতিয়া বস্তু বাহিনীখিনি লৈ পেলাই আমি যোনখিনি মানুহ ৰাস্তাৰ পাৰত আছে সেই ৰাস্তাৰ পাৰৰ মানুহখিনি চলাইছোঁ আমি সেই মানুহখিনিক আমি গৈ যিমানখিনি মানুহক পাৰোঁ আমি দিম দি পেলাই মই আকৌ নাওতে আকৌ আহি পেলাই আমাৰ গাড়ী থৈ আহিছোঁ তাতে গাড়ী চলাই আমি আকৌ গাড়ীতে যাবগৈ লাগিব বস্তু লৈ আহিছোঁ আৰু বস্তাটো আছে আৰু এই দুটা বস্তাত আছে আৰু কাৰ্টনটোতো আছে আৰু এয়া পাখি বহি আছে পিছফালে আৰু কাকো আছে আমি এতিয়া দেখিছে পানীৰ মাজত পুৰা পানীৰ মাজত আমি এখন গাঁৱলৈ গৈ আছোঁ কি গাঁৱলৈ গৈ আছোঁ দাদা আমি এতিয়া তেতেলী খৰালৈ গৈ আছোঁ পানীৰ মাজেদিয়ে যাব লাগিব তেতেলী খৰালৈ আৰু গৈ থাকোঁ এনেকৈ আৰু তাকে ভয়ো লাগিছে নাৱত পানী বহুত বেছি হৈ আছে ন আৰু নাওখন একেবাৰে পানী লাগি আছে আৰু যিটো ৰাস্তা আছিল সেই ৰাস্তাটো সম্পূৰ্ণ পানীৰে ভৰপূৰ হৈ গ'ল মানে ৰাস্তাত পানী উঠি গ'ল বহুতখিনি আৰু সেই ৰাস্তাদি এতিয়া গাড়ী মটৰ প্ৰায় যোৱাটো বন্ধ কৰি ৰাখিছে আৰু যিমানবিলাক মানুহ মানে অহা যোৱা কৰি আছে চব নাৱেদি অহা যোৱা কৰি আছে আৰু তেনেকৈ বহুতখিনি মানুহে বান সাহায্যৰ কাৰণে আহিছে যদিও তেনেকৈ প্ৰায় বহুতখিনি মানুহ পোৱা নাই এতিয়ালৈকে আৰু তাকে আমি যাওঁচোন কিমানখিনি মানুহ এতিয়া পাইছে নাই পোৱা আমি সেইখিনি জানি লৈ পেলাইহে আমি নোপোৱা মানুহখিনি আমি দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকক ভিডিঅ'টি এইটো এটা ঘৰ দেখিছে এইটো ঘৰ সম্পূৰ্ণ পানীত ডুবি আছে ঘৰটো আৰু এই ঘৰত থকা মানুহবিলাক হয়তো ৰাস্তাৰ পাৰতে আছেগৈ এনেকৈ মানুহে নাৱেদি অহা যোৱা কৰি আছে এইবিলাক ঘৰ আছে পানীৰ মাজত বহুত ঘৰ ডুবি আছে পানীৰ মাজত বহুত বেয়া লগা দৃশ্য হয়তো আপোনালোকো আহিব পাৰে মানুহখিনি অলপ সহায় হাত আগবঢ়ালে বহুত মানুহখিনি বহুত ভাল পাব দেখিছে এতিয়া একদম পূৰা বহুত পানীৰ মাজত আছোঁ একদম মানে প্ৰায় আমি অন্ততঃ পাইছোঁহি অলপমান আছে বাকী সেই দূৰত মানুহবিলাক আছে সেই মানুহখিনি ওচৰলৈ আমি যাব চেষ্টা কৰিম এতিয়া আমি গৈ আছোঁ আমি এতিয়া নাৱৰ পৰা নামি বস্তুখিনি সৰু ভাইটি এজন পালোঁ এই ভাইটি এজনকে আমি স্কুটিতে দি পঠাই দিলোঁ অকণ আগলৈকে লগত বিপুল গৈছে চশমা আৰু বাকী এতিয়া আমি খোজকাঢ়ি আহি আছোঁ অকণমান আগলৈ আছে মানুহখিনি আৰু আমাৰ আহি কিবা এটা ক'বা নেকি অ'কে ব'লক আপোনালোকেও চাই থাকক আমি এতিয়া আহি পালোঁহি আৰু এই মানুহখিনিৰ ওচৰত পালোঁহি এই মানুহখিনি আছে এই মানুহখিনি আছে এখন গাঁৱৰ মানুহ আছে আমি মানুহখিনি এতিয়া আমি সঞ্জয় দিম সৰুৰ পৰা যি পাওঁ বস্তু দিম আপোনালোকক দেখাম আপোনালোকে লৈ পেলাই যাব পাৰে দেই ডাঙৰ মানুহ আহিব কল আছে নাই এঘৰ মানুহ এজন আহিব
আৰু বেয়া চেয়া নাপাব যিমানখিনি পাৰিছোঁ আপোনাৰ নিশ্চয় আৰু দেই লগত এজনী আইতা আছে আমি আইতাহঁতৰ ওচৰলৈ আহিলোঁ আইতাহঁতক আমি যি পালোঁ আলু পিঁয়াজ দালি আৰু বিস্কুট মিঠাতেল এনেকৈ দিলোঁ আৰু আইতাই ক'ব আইতা আপোনাৰ ঘৰ ইয়াতে নে তো আপোনালোকৰ ঘৰ কোনখিনি আছিলে আগত আছে পানী হৈ গৈছে আপোনালোকে এতিয়া হওক বাৰু সোনকালে পানী নাইকিয়া হওক সেইটো আশা কৰিছোঁ আপোনালোকৰ ভাল হওক এতিয়া আমি দেৰি কৰি আহিলোঁ আৰু এতিয়া প্ৰায় মানুহ বহুতখিনি হৈ গ'ল যেতিয়া আমি তাত পাইছিলোঁগৈ আৰু আমি যিমানখিনি মানুহক পাৰিলোঁ প্ৰায় 40-50 ঘৰ মানুহক আমি দিলোঁ আৰু এতিয়া ধৰি লওক আমি দেৰি কৰি পেলাই এতিয়া আমি ঘৰৰ অভিমুখে আৰু যাব ওলালোঁ আমি আকৌ আহিব ট্ৰাই কৰিম বাকীখিনি মানুহ বহুতখিনি মানুহ পোৱা নাই আৰু সেই মানুহখিনিকো দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো আমি সেইখিনি মানুহৰ ওচৰলৈ আহিম আৰু এতিয়া আমি ইমানখিনিতে চেছ কৰিলোঁ আমি এতিয়া ঘৰলৈ যাব ওলালোঁ আৰু ঘৰৰ অভিমুখে গৈ থাকোঁ আৰু মই গান এটা লগাই দি দিম চাপি লৈ একদম আমি তেতেলী খৰাৰ পৰা আমি এতিয়া আহি গ'লোঁ আৰু এতিয়া য'ত গাড়ী আছিল তাত গৈ আছোঁ একদম দেখিছে পানীৰ মাজেদি আহি আছোঁ বেলিটো মজা আহিব এইয়া দেখিছে মোৰ লগত হেৰি আছে আমাৰ পাখি যে ভিডিঅ' যে ওলাই থাকে চশমা বিপুল দা চশমা কিবা ক'বা মই এটাই ক'ম চানু চেনেলটো সোনকালে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব লাগে এই কি কোৱা মোৰ চেনেলটো 5,000 হোৱা নাই 1 মিলিয়ন কেনেকৈ হ'ব মোৰ 1 মিলিয়ন হ'বলৈ 1 কোটি বছৰ লাগিব কেনেকৈ হ'ব অসম্ভৱ এতিয়া 9 লাখ হৈ আছে এতিয়া তোমাৰ 9 লাখ হৈ আছে দেখোন 9 লাখ সামথিং কিবা এটা হৈ 9 লাখ নাই হোৱা এতিয়া মোৰ 5,000 হোৱা নাই এতিয়া মোৰ 3 ওপৰতে আছে বাৰু তুমি আমাক এতিয়া ধুনীয়াকৈ এসাঁজ ভাতে মাংস খুৱাই দিবা তোমাৰ কাইলৈ ৰাতিপুৱাৰ ভিতৰত একদম 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ যাব যোৱা ভাত মাংস খালেহে ভাত মাংস একদম ছাগলী মাংস লাগিব এয়া দেখিছে পাখিয়ে পৰা চেলফি লৈ আছে পুৰা চেলফি লৈছে চেলফি নে ভিডিঅ' কৰিছে পাখি কিবা এটা দে ভিডিঅ' কৰিছ অঁ ঠিক আছে